নমস্কাৰ প্ৰিয় বন্ধুসকল, আমি পূজা কৰাৰ সময়ত কিছুমান বিধিগত নিয়ম পালন কৰা হয়, যাৰ দ্বাৰা ভগৱানৰ বিশেষ আশীৰ্বাদ পোৱা যায়। গতিকে আহক জানি লওক পূজা কৰাৰ সময়ত কোনবোৰ বস্তু মাটিত থ'ব নালাগে। আহক জানি লওক সেই বিষয়ে বিতংকৈ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেতিয়াও চাকি এগছি মাটিত নথ'ব। মাটিত থোৱাৰ সলনি আপুনি কলগছৰ চাকি থোৱাৰ কাৰণে কাটি ল'ব পাৰে টুকুৰা এটা, নাইবা আপুনি চাউল অলপ দি ল'ব আৰু তাৰ ওপৰতে চাকি এগছি থ'ব। কেতিয়াও পূজাত ব্যৱহাৰ কৰা চুপাৰি মাটিত থ'ব নালাগে। এটা টকাৰ মুদ্ৰাৰ ওপৰত থ'লেও হ'ব। শালিগ্ৰামক কেতিয়াও মাটিত নথ'ব। ইয়াক পাতল ৰেচমী কাপোৰৰ ওপৰত থ'ব। যদি আপুনি পূজাত কিবা মণি বা ৰত্নৰে ৰাখিব খুজিছে, তেনেহ'লে এই মণি বা ৰত্ন চাফ কাপোৰৰ ওপৰতে ৰাখিব। কেতিয়াও দেৱতা বা দেৱীৰ মূৰ্তি আদি আপুনি ডাইৰেক্ট মাটিৰ ওপৰত নথ'ব বা লগে লগে মাটি বা পকাৰ ওপৰত নথ'ব। তাৰ কাৰণে আপুনি কাঠেৰে কিবা এটা সিংহাসন টাইপৰ বনাই ল'ব, বা মূৰ্তিবোৰত বনোৱা থাকেই আৰু নাথাকিলেও সেইটো বনাই ল'ব আৰু তাৰ ওপৰতে মূৰ্তিটো ৰাখিব। ভগৱানক অৰ্পণ কৰা বস্ত্ৰ দিয়ক ভালদৰে চাফ চিকুণ ঠাইত ৰাখিব, কেতিয়াও মাটিত নাৰাখিব। কাৰণ লেতেৰা বস্তু ভগৱানক দিলে নিজৰে ভাল নালাগে। শংখও কেতিয়াও মাটিত নাৰাখিব। ইয়াক আপুনি চাফ কাপোৰ এখনৰ ওপৰত থ'ব পাৰে, বা ইয়াৰ কাৰণে বনোৱা বিশেষ কিছুমান সিংহাসন টাইপৰ কাঠৰ বা লোহাৰ কিছুমান সামগ্ৰী পোৱা যায়, তাৰ ওপৰতো ইয়াক ৰাখিব পাৰে। কিবা যদি বস্তু থাকে সেইবোৰ পাৰিলে পাত্ৰত ৰাখিব, কেতিয়াও মাটিত নাৰাখিব। যিকোনো ধৰণৰ পবিত্ৰ বস্তু যিবিলাক আপুনি পূজাত ব্যৱহাৰ কৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, এই কথাবোৰ নিশ্চয় মনত ৰাখিব, যাতে আপুনি পূজা ভালদৰে কৰিব পাৰে আৰু আশীৰ্বাদ ভালদৰে পায় ভগৱানক। আশা কৰোঁ আমাৰ কথা নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। লগতে এনেধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।